নমস্কাৰ। আজি ঘৰতে কম সময়তে সহজতে বনাব পৰা পায়সৰ ৰেচিপি লৈ আহিছোঁ। খুব কম সময়তে বনাব পাৰিব। কুকাৰত মই গাখীৰ লৈছোঁ আধা লিটাৰ, চাউল লৈছোঁ 100 গ্ৰাম আৰু চেনিটো আপোনালোকৰ সোৱাদ অনুযায়ী দিব পাৰে। যিহেতু আমি কম মিঠা খাওঁ, চেনি কম দিম। আৰু অকণমান ড্ৰাই ফ্ৰুটছ লৈ লৈছোঁ। এয়া কুকাৰত মই প্ৰথমতে গাখীৰখিনি দি দিছোঁ। এতিয়া গাখীৰটো কুহুমীয়া গৰম হওঁতেই মই চাউলটো দি দিছোঁ। আপোনালোকে ঘৰত আলহী আহিলে খুব লৰালৰিকৈ বনাবলৈ হ'লে বনাব পাৰিব। একদম কম সময়তে বনাব পাৰি। গাখীৰ নউতল নাহাকৈ মই চাউলটো দি দিছোঁ। চাউলৰ লগতে আপোনাৰ এই ড্ৰাই ফ্ৰুটছখিনি আৰু চেনিটো দি এতিয়া অকণমান লৰাই পিনি ঢাকনটো লগাই 2টা চিটি মাৰি দিম। লগাই দিছোঁ আৰু 2টা চিটি আহিবলৈ দিম। লগালগ আমি খুলিব পাৰিম। এতিয়া খুলি চাওঁ কেনেকুৱা হৈছে। এয়া চাওক কিমান ধুনীয়া হৈ গৈছে। তেনেকৈ আপোনালোকে সৰহকৈও বনাব পাৰিব। 1 লিটাৰ গাখীৰ ল'লে 200 গ্ৰাম দিলে তেনেকৈ গাখীৰ যিমান পৰিমাণৰ লয় চাউলটো তেনেকৈ বহাই গ'লেই হ'ল। এতিয়া ইয়াতে মই গৰম হৈ থাকোঁতে এচামুচ বাটাৰ দি দিম খাবলৈ ভাল হ'বৰ কাৰণে।